হেল্ল' ভিউৱাৰ্ছ, আজি আপোনালোকলৈ মই এটা টিপ এণ্ড ট্ৰিক্স লৈ আহিছোঁ। আপোনালোকে ধৰক ডল কেক হওক বা হাইট থকা কেক হওক, আমাৰ কেক বক্সবিলাকত নোজোৰে, তেতিয়া আমাৰ অসুবিধা হয়। আমি কি কৰিব লাগে, কাৰ্টুনত দিব লাগে। কিন্তু কাৰ্টুন দিলে এখন দেখিবলৈ বেয়া দেখি, গতিকে মই আপোনালোকক এটা ট্ৰিক্স শিকাই দিছোঁ। এনেকৈ চাব, এই এটা কেকৰ বক্স লৈ এইদৰে এটা ছাইড বন্ধ কৰি ল'ব আৰু বেলেগ এটা কেকৰ বক্স ইটো ছাইডে এনেকৈ অ'পেন কৰি আপোনালোকে ইটোৰ ভিতৰত এইদৰে ভৰাই দিব। আৰু এটা কেকৰ বক্স যেনেকৈ আপোনালোকে ফিটিং কৰে, এইটো তেনেকৈ কৰি দিব। মই এইফালে ভৰাই দিলোঁ, এনেকৈ মই চবফালে ভৰাই ল'ম। ইটো ছাইডেও মই তেনেকৈ কৰি লৈছোঁ। এটা কেক বক্সত যিদৰে আমি ফিট কৰোঁ তেনেকৈ কৰিব লাগিব। এতিয়া মোৰ দুটা ছাইড হৈ গ'ল, কিন্তু এনেকৈ খুলি যোৱাৰ ভয় থাকে, কাৰণ কেকটোৰ ৱেট থাকে। গতিকে কেকটো ভৰোৱাৰ পিছত আপোনালোক এইদৰে চাওক। এতিয়া কেকটো দি লৈ আপোনালোকে ষ্টেপলাৰ থাকিলে ষ্টেপলাৰ দি মাৰি ল'ব, তেতিয়া এইটো খুলি যোৱাৰ ভয় নাথাকে আপোনালোকৰ। মই ইয়াত ষ্টেপলাৰ ইউজ কৰিম। ষ্টেপলাৰ দিলে বক্সটো মজবুত হয়। মই দুইফালে ষ্টেপলাৰ লগাই দিলোঁ। এতিয়া মোৰ এইটো হৈ গ'ল। আৰু এতিয়া দুইটা মোৰ এইদৰে জইন কৰি লৈ আপোনালোকে তাতো ষ্টেপলাৰ মাৰি দিব, তেতিয়া এইটো খোল খাই নাযায়। আৰু এতিয়া আপোনালোকৰ সুন্দৰকৈ এটা হাইট থকা কেক বা ডল কেক আপোনালোকে কাষ্টমাৰক দিব পাৰিব। নিবলৈও অসুবিধা নহয়, দেখিবলৈও ভাল লাগে। মোৰ ভিডিঅ'টো আপোনালোকে যদি ভাল লাগিলে লাইক, কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰি দিব। থেংক ইউ।